প্ৰথমতে পুৰস্কাৰটো দি লওঁ প্ৰতীক্ষা শৰ্মা মোৰ ফালৰ পৰা এটা সুন্দৰ চকলেট। কিন্তু আচলতে মোৰ ফালৰ পৰা নহয়, এইটো কমিটিয়ে দিছে আৰু। এতিয়া আজিৰ এই গ্ৰুপলৈ মোৰ প্ৰথমটো প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন যে এই গ্ৰুপে মোক ক'ব লাগে 15 আগষ্ট তাৰিখে আমি কি কৰোঁ? স্বাধীনতা দিৱস পালন কৰোঁ, হয়নে? এতিয়া মোক তোমালোকে ক'ব লাগে যে এই যে আমি স্বাধীনতা দিৱস পালন কৰোঁ 15 আগষ্ট তাৰিখে, কিমান চনত ভাৰতবৰ্ষ স্বাধীন হ'ব হৈছিল? 1947 চনত হৈছেনে? সম্পূৰ্ণ শুদ্ধ উত্তৰ গ্ৰুপ এ 10 নম্বৰ আৰু শুদ্ধ উত্তৰ দিলে এটা চাকৰি বজাই দিব।